নমস্কাৰ বন্ধুসকল, আজি মই ভাবিলোঁ কি ব্লগ এটা বনাওঁ। আজি মই এতিয়া গৈ আছোঁ বজাৰলৈ, চাওঁ কি পায় বাৰত। ভিডিঅ'ৰ মাজতে কিছুমান কথা ক'বলৈ চেষ্টা কৰিম, তোমালোকে তাকে চাই যোৱা। আৰু এইটো মোৰ ৰুমলৈ অহা ৰাস্তাটো, এইডোখৰতে আছে মোৰ ৰুমটো। এইটো নলা, এইখন স্কুলখন দেখিছাই চাগে আগৰ ভিডিঅ' এটাত। আৰু এটা বস্তু দেখুৱাম, চাবা, আম লাগি আছে, ৰ'বা দেখুৱাই দিছোঁ। এইজোপা চোৱা, ইয়াত আম সৰু সৰু হৈ আছে। এইজোপাত অলপমান জুম কৰি দেখুৱাই দিওঁ, এয়া চাই লোৱা, দেখিলা? আৰু এজোপা আম দেখুৱাই আছো তোমালোকক, ৰ'বা, এই আগত আছে অলপমান। ইয়াত চোৱা, ইয়াত ডাঙৰ হৈ গ'ল, খাব পৰা হৈ গ'ল মানে। আৰু তাৰপাছত আৰু এজোপা দেখুৱাম তোমালোকক। সেইজোপাত আকৌ অকণমানি অকণমানি আম, টিলিকি আম বুলি কয় যেন। গছজোপাও ইমান ডাঙৰ নহয়, আমকেইটাও ইমান ডাঙৰ নহয়। এইজোপাত একদম লেচুৰ নিচিনা লাগি আছে, একদম চাপৰত, সৰু পোৱালি এটাও ছিঙিব পাৰিব। আমাৰ তাত যাৰ যাৰ ঘৰত থাকে চবৰে ৰাতিয়ে চুৰ হৈ যায়। আৰু এই গছজোপা কোনে কোনে চিনি পোৱা কমেণ্ট কৰি থৈ যাবা দেই। আৰু কাৰ কাৰ ঘৰত আছে কমেণ্ট কৰিবা। এইজোপাক আমি চাম কঁঠাল বুলি কওঁ। পাবলৈ বহুত টান, ক'ৰবাত কাটচিত কেনেবাকৈহে পায়। কঁঠালটো সৰু হ'ব পাৰে, কিন্তু খাই বহুত ভাল লাগে। তোমালোকে খাই পাইছানে নাই বা দেখিছানে নাই কমেণ্ট কৰি থৈ যাবা। আৰু এটা কথা কি, বহুতে মোক কৈ থাকে যে ভাল পোৱাটো ঘৰৰ মানুহে কিয় বুজি নাপায়। তো তাতে মই কেইটামান কথা ক'ম। এনেকৈ নহয়, মই কেমেৰাটো অফ কৰি লওঁ, তেতিয়াহে চাউণ্ডটো ভালকৈ আহিব। এনেকৈ ক'লে মানে চাউণ্ডটো ভালকৈ নাহে। চোৱা, ভাল পোৱাটো হ'ল এনেকুৱা এটা বস্তু যিটো তুমি যদি কাৰোবাক ভাল পাই আছা, যিখিনি কথা পাতিবা, যিখিনি উপলিঙা কৰিবা, সৰু ল'ৰা ছোৱালীৰ দৰে কিছুমান কথা পতা হয় ভাল পোৱাৰ মাজত, সেইটো অকল তুমিহে বুজি পাবা। বাকী সকলোৱে পাগলামি কৰা বুলি ভাবে। যদি আগফালৰ মানুহজনে তোমাক টাইম পাছ কৰিবলৈ ভাল পাইছে, তেতিয়াও তেওঁ পাগলামি কৰা বুলি ভাবিব। তুমি যদি ভাল পোৱাক লৈ টেনচন লৈছা, তেতিয়াও মানুহে ক'ব এইটো গ'ল, এইটো পাগল হ'ল, এইটো মাইকী বুলিয়া হ'ল, এজনী মতা পাগল হ'ল। গতিকে তুমি কাৰোবাক ভাল পোৱা সেইটো তুমি জানা। মানুহক কৈ নুফুৰিবা, মানুহক দেখুৱাই নুফুৰিবা, মানুহৰ পৰা একো এক্সপেক্ট নকৰিবা। তুমি কাৰোবাক ভাল পোৱা সেইটো তুমি বুজি পালেই হ'ল, আৰু তোমাৰ আপোনজনে বুজি পালেই হ'ল। কথাখিনি মনত ৰাখিবা। সেইকাৰণে কৈছোঁ, ভাল পোৱাজনৰ বাহিৰে কোনো বুজি নাপায়। মই ব্লগিঙত মানে একো দেখুৱাবই নোৱাৰিলোঁ, মানুহ ধেৰ আছিলে, লাজ লাগিলে কেমেৰা উলিয়াবলৈ। ইয়াত যে গৈছোঁ, তাত যে গৈছোঁ, বেলেগ একো নাই। কল আনিব গৈছিলোঁ, কলটো শেষ হ'ল, ৰোজা মাহত কলটো লাগে। আৰু য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তাত আহি পাই গ'লোঁ। দেখিছা, নলাটো দেখিলে গম পাই যাব, এইটো নলাই দেখাইছিলোঁ প্ৰথম ষ্টাৰ্টিঙত। আৰু ভিডিঅ'টো যদি ইমান দেৰিলৈকে চাই আছা, তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, পাৰা যদি ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আৰু ইমানেই, আকৌ পাম কেতিয়াবা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।